ভাল লাগছে তো আমার মামার বহুত ভাল লাগছে বলে আজি কারণ ইয়াত ছোৱালী তোৱালী দেখা পাইছি না মামাই ইমান ভালো লাগছে আমার আইছে ওখানে কেন বলা আরে বলা না আমার এখানে আছে বাপদান সকল গুড মৰ্নিং গাইজ নিউজ ব্লগ চলাৰ স্বাগতম জনাইছোঁ তো গাইজ মানে কি ফাইনেলি আজি আমাৰ ইয়াতে মানে কি ভগৱত পাঠ আছে তাৰ কাৰণে ভাবিলোঁ আৰু পূৰা মানে কি গা চা পূৰা ধুই ল'লোঁ মানে এতিয়া অলপমান বজাৰত যাম মানে কি কুৰ্তাটো বেয়া হৈছে আগৰ কুৰ্তাটো মানে কি বেয়া হোৱাৰ কাৰণে এতিয়া মানে কুৰ্তা আনিব যাম এতিয়া মৰিপাৰাত তো বলক গাইজ পূৰা আজি মানে ধুনীয়া এটা আপোনালোক দেখাই আছোঁ আমাৰ ইয়াত ডাঙৰকৈ ভগৱত হয় আজি তাৰমানে কি এইটো কি বুলি কয় ভগৱত ঘূৰাব মানে তো ভগৱত ঘূৰাত দেখাই আছোঁ অহাকালি আকৌ ডাঙৰ ভগৱত আছে তো গাইজ চাই থাকিব পূৰা ভিডিঅ'টো আজি ধুনীয়া হৈ আছে তো মজা গাইজ চাওক পূৰা ফাইনেলি ওলাই ল'লোঁ পূৰা এতিয়া মানে কি যাম আৰু মানে কি ভগৱত ঘূৰাবা তো চাই থাকিব আৰু আকৌ যাই মজা হৈ আছে আমাৰ ইফালে আমাৰ ভানু ভাইও ওলাই আছে বাহ আজি কোনে পায় আৰু আজি ছোৱালী চাবা আৰু নে কি আমাৰ ইফালে আছে আকৌ এটা ডাকু ভাই এইটো ডাকু কৈ দিয়া একবাৰ ডাকু বুলি এইটো মানে কি পুৰা যাই আছো আমি ওলাই গলো মানে কি পুৰা যাবা ইফালে আছে আমাৰ ছাৰ কেনে খবৰ পিছে অলপ মানে ধৰ্মৰ নাম লৈ আহো এনেতো আমি আৰু ধৰ্মৰ নাম নাযাওঁৱেই বেছিভাগ আজি যাওঁ পুৰা একদম ইফালে আমাৰ সন্ন সামন্ত পুৰা ৰেডি যে বলক আগত যাই পুৰা আপোনালোক মন্দিৰ চন্দিৰ পুৰা মজাকে দেখাই আছো জেংগুদল মজা তো গাইজ চাই থাকিব পুৰা সকলোকে ভিডিঅ'টো গাইজ মানে কি পুৰা যাই আছো এতিয়া আমি আহি থাকা এইফালে যাক আমাৰ ছোৱালীকেইটা মাইনে হাতে পুৰা ওলাই আছে মাইনে হাত ওলাই আছে আহি থাকা আমাৰ ইফালে আছে ইয়া সামন্ত এইগিলাখান আজি কোনে পায় তোমাৰক তো ফাইনেলি পাই গ'লো মানে কি ভগৱত মন্দিৰ তো ভগৱত মন্দিৰত মানে কি এতিয়া হ'ব শোভাযাত্ৰা আমাৰ মানে কি অলপ জিতুল ভাই মানে কি আমাৰ এইখন কমিটিৰ এজন সদস্য তেখেতক অলপমান আমি কি আছে মানে কি অলপমান সুধিম তেখেতৰ পৰা অলপ জানিব বিচাৰিম শ্ৰেণীগত আমাৰ শুক্লা পুথিমাৰী মধ্য আঞ্চলিক সাৰ্বজনীন ভাগৱত পাঠত আমি বৰ্তমান উপস্থিত আছো আৰু এই ভাগৱত পাঠ আমাৰ 2 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব লোৱা হৈছে আজি আমাৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী চাফাই আমাৰ যি সামূহিক চাফাই আছিল চাফাই হোৱাৰ পিছতে আমাৰ দ্বিতীয় কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন আমাৰ এই শুক্লা পুথিমাৰী আঞ্চলিক ভাগৱত পাঠৰ যি সমিতিৰ সভাপতি বাপজনাই আমাৰ ধৰ্মধ্বজা উত্তোলন কৰিছে আৰু ইয়াৰ লগে লগে বিশিষ্ট যি আমাৰ আমন্ত্ৰিত অতিথিবৃন্দ আছে ভাগৱত ভ্ৰমণ এই ভাগৱত ভ্ৰমণ ইতিমধ্যে আমাৰ যি মানে অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ইতিমধ্যে লোৱা হৈছে আৰু খন্তেক সময়ৰ পিছতে আমি ভাগৱত শোভাযাত্ৰাৰ আপোনালোকক দেখুৱাবলৈ পাম ইতিমধ্যে আমাৰ সমিতিৰ বিষয়ববীয়াই ভাগৱত শোভাযাত্ৰাৰ যি আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ইতিমধ্যে আগবাঢ়িছে আমাৰ সমূহ ভকত বৈষ্ণৱ বা সমস্ত আমাৰ এই ভগৱত পাঠ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব প্ৰায় 1000তকৈ অধিক লোকে ইয়াত অংশগ্ৰহণ কৰিব আৰু চেনিগাঁৱত সমস্ত শিবিৰসমূহকে একত্ৰিত কৰি আঞ্চলিক যাত্ৰা হ'ব বুলি আমাৰ ইতিমধ্যে সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিছে আমি খন্তেক সময়ৰ পিছতে আপোনালোকক যি ভাগৱত শোভাযাত্ৰা এই ভাগৱত শোভাযাত্ৰা আমি দেখুৱাবলৈ সক্ষম হ'ম তো গাইজ মানে এইবোৰ আমাৰ শোভাযাত্ৰা আৰম্ভ হৈ গ'ল তো আমাৰ জিতুলে খুব ধুনীয়াকৈ কৈ দিলে তো গাইজ মানে কি এতিয়া শোভাযাত্ৰা আৰম্ভ হ'ল তো শোভাযাত্ৰাত আমি ধুনীয়াকৈ মানে কি আৰু কি কৰিব আৰু ধুনীয়া এনজয় এটা লগতে আমাৰ চেংৰাসকল ইফালে আই মাতৃসকল সকলোৱে আহিছে খুব ধুনীয়া পৰিৱেশ গাইজ আমার পুরো
পুৰা একদম শোভাযাত্ৰা আৰম্ভ হৈছে। আমাৰ ইফালে আছে মহিলাসকল, কেনে আইসকল মজা নে? ইফালে আছে আমাৰ আৰু ইফালে আমাৰ জ্যেষ্ঠ ব্যক্তিসকলো কেনে মজা। তো গাইছ মানে আগত পাঠকে পুৰা মাৰি আছে। এতিয়া আমি যাই আছো চাবা ইফালে আমাৰ পাঠক ক'ত আছে দেখাই পোৱা নাই। গাইছ ইফালে আছে পাঠক, ইফালে আমাৰ ইফালে আছে সঞ্জুলা পাঠক বাসুদেবায়। আমার পুরা মামা কেনে মামা আজি ভাল লাগছে না? ভাল লাগছে। তো আমার মামার বহুত ভাল লাগছে বলে আজি কারণ ইয়াত ছোৱালী ছোৱালী দেখা পাইছি না মামাই ইমান ভালো লাগছে। আমার আইছে ওখানে কেনে বলা আরে বলা না মজা। আমার ইফালে আছে বাপদান লোকসকল, বাপদান দশ কেনে তোমালোকৰ? আমার ইফালে বিশ্ব ভাই বিশ্ব ভাই রাম রাম। আজি তাৰমানে কি ভকতৰ মুখত ৰাম ৰাম। लोग कहां से आते हैं? কৃষ্ণ তো পুরা একদম পুরা মানে কি ধাপে ধাপে মাছ চাছ ভাঙি গেল একদম পুরা একদম আমার একদম মাছ চাছ পুরা ভাঙি গেছি। ইফালে আমার এইকেইটা চলি সব মাত ভাঙি গেছে মানে কি একদম গাইজ কি করবো আর একদম মানে পুরা নাম গালো আর ইফালে আয়োজকসকলৰ নাম চলি আছে মানে আয়োজকসকল মানে আমাৰে তো এতিয়া নাম আৰম্ভ হৈছে আয়োজকসকলৰ। তো দেখাই আছো ল'ব আপোনালোককো আয়োজকসকলৰ নাম আৰম্ভ হৈ গৈছে।